আজি যোৰহাটৰ ৰাজাবাৰীস্থিত বৌদ্ধ বিহাৰত মহামংগল উৎসৱৰ দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰে। প্ৰথম দিনা বৌদ্ধ শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰ অসমৰ ৰূপালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় বৌদ্ধ ভিক্ষু যোৰহাট বৌদ্ধ বিহাৰৰ প্ৰাক্তন অধ্যক্ষ তথা অসম ভিক্ষু সংঘ সমিতিৰ এসময়ৰ কাৰ্যকৰী সভাপতি সকলোৰে আদৰৰ নিৰ্বাণগত তদন্ত বিমলংকুৰ মহাথেৰৰ পবিত্ৰ সোঁৱৰণত অস্ত পৰিষ্কাৰসহ মহাসংঘদান ধাতুত চৈত্য উৎসৰ্গ ভন্তেৰ পুত অস্থি সংৰক্ষণ অশোক স্তম্ভ উৎসৰ্গ আলোচনা চক্ৰ আৰু স্মৃতিগ্ৰন্থ উন্মোচন আদি পুণ্য অনুষ্ঠানৰ লগতে দানোত্তম কঠিন শিৱৰ দানোৎসৱৰ উদযাপনৰ আয়োজন কৰে। পুৱাৰ ভাগত মংগলাচৰণ ভিক্ষুক সংঘক অন্নদান, বিশ্ব বৌদ্ধ পতাকা উত্তোলন, বৌদ্ধ শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰ অসমৰ পতাকা উত্তোলন কাৰ্যসূচী, বুদ্ধ ৰূপ উন্মোচক ভদন্ত বিমলানন্দ মহাথেৰ বিহাৰাধ্যক্ষ বালিচন্দ শ্যামগাঁও, অশোকস্তম্ভ উন্মোচক ভদন্ত কুশলা মহাথেৰ বিহাৰাধ্যক্ষ সৰুপথাৰ তুৰুংগাঁও, ধাতু চৈত্য উন্মোচক ভদন্তৰ ৰেৱত মহাথেৰ বিহাৰাধ্যক্ষ বেতপাৰী শ্যামগাঁও, পঞ্চশীল গ্ৰহণ ভিক্ষু সংঘক অন্নদান সমজুৱাৰ আহাৰৰ লগতে ৰূপালী জয়ন্তীৰ মুকলি সভা অনুষ্ঠিত হয় আৰু স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম বৌদ্ধ মহাসভাৰ কাৰ্যকৰী সভাপতি ডক্টৰ নৰেন্দ্ৰনাথ শ্যাম, উপদেষ্টা য়াত্ৰা শ্যাম, তুৰুং ডিব্ৰুগড় শৈক্ষিক সঞ্চালক আদিত্য মেডিকেল ইনষ্টিটিউট মেডিচিন বিভাগৰ বিশেষজ্ঞ ডক্টৰ ৰাখী শ্যামকে কৰি বহু গণ্য-মান্য ব্যক্তিসকল। এই ব্যয়বহুল মহাসমংগল অনুষ্ঠানৰ সফল ৰূপায়ণৰ বাবে ৰাইজৰ সহযোগিতা উপস্থিতি কামনা কৰিছে। বয়োজ্যেষ্ঠ উপাসিকা তিনিটা সৰু সৰু বুদ্ধমূৰ্তি আমাৰ বিহাৰত দান হিচাপে আগবঢ়াইছে। লগতে আপোনালোকে দেখা পাইছে যে মোৰ পাছফালে আছে এটা ওখ অশোক স্তম্ভ। এয়া এটা নতুন অশোক স্তম্ভ আমাৰ বিহাৰত নিৰ্মাণ কৰা হৈছে। এই অশোক স্তম্ভটো প্ৰায় 22 ফুট ওখ আৰু ইয়াত আমাৰ প্ৰায় 4টামান পৰিয়ালৰ অৰ্থানুকূল্যত এই স্তম্ভটো আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু আপোনালোকে দেখা পাইছে যে আমাৰ ঠিক মোৰ পাছফালে এটা সৰু এটা চৈত্য, ইয়াক চৈত্য বুলি কোৱা হয়। আমাৰ বৌদ্ধ মতে স্তূপ যাক কোৱা হয় চৈত্য। এই চৈত্যটো আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। ইয়াৰ দাতা হৈছে অম্বালিকা বৰুৱা। তেওঁৰ পৰিয়ালবৰ্গৰ হৈ তেওঁ দিছে। আমাৰ পৰিনিৰ্মাণগামী যিগৰাকী আমাৰ বিহাৰাধ্যক্ষ আছিলে বিমলাংকুৰ মহাথেৰ, তেখেতৰ পবিত্ৰ স্মৰণত এই চৈত্য আজি আমি দান দিছোঁ। আমাৰ পৰিয়াল বুলিয়ে ক'ব লাগিব। অম্বালিকা বৰুৱা মোৰ মাতৃ, গতিকে আমাৰ পৰিয়ালৰ ফালৰ পৰা এইটো আমি দান হিচাপে আগবঢ়াইছোঁ। লগতে আৰু বিভিন্ন দাতাসকলৰ বৰঙণিৰে আমি বিভিন্ন আমাৰ কীৰ্তিস্তম্ভবিলাক আমি ইয়াত আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু বিশেষভাৱে এই দান অনুষ্ঠানটো বৌদ্ধসকলৰ কাৰণে বৰ পবিত্ৰ এটা অনুষ্ঠান। গতিকে আজি আৰু কাইলৈ দুদিনীয়া আমাৰ বৰ সুন্দৰ অনুষ্ঠান আমি পালন কৰিবলৈ ওলাইছোঁ। গতিকে আপোনালোক আহি আজি আমাৰ ইয়াত উপস্থিত হৈ আমাৰ পৰা তথ্য আপোনালোকে সংগ্ৰহ কৰিছে, আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকৰ হেৰিটো আছিলে জনসাধাৰণ অসম, আপোনালোকক ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। জনসাধাৰণ অসম 24/7।